হে গাইছ স্বাগতম জনাইছোঁ নতুন চেনেল নতুন ভিডিঅ' এইটো চেনেল এইটো কাৰণে খুলিছোঁ মানে লোকেল ভিডিঅ'বোৰ দিবলৈ সিটো চেনেলত এইবোৰ ভিডিঅ' দিবলৈ অলপ বেয়া হয় মানুহে চাবলৈও টান পায় যিহেতু চেনেলটো ডাঙৰ হৈ গ'ল ন অলপ জোচ লগা ভিডিঅ' লাগে মানে সেইটোত জোচ মানে অলপ জোখতকৈ বেছি জোচ লগাই ভিডিঅ' লগা হৈছে সেইটোত এইটো চেনেলত এনেকুৱা ভিডিঅ' দিম মানে আজি যেনেকুৱা বনাম এইটো টাইপৰ আৰু শ্বৰ্ট ভিডিঅ' দিম এইবোলে চাই লওক আজি খাম টেঙা সেইটো কি টেঙা কৈ দিয়া নামটো এইফালে বৰ টেঙা আছে এইটো হোলাং পূৰা মানে লোকেল ষ্টাইলত খাম কাঁহী চাহি ডাবৰ চাবৰ একোডাল নাই এইফালে আছে কলপাত আমাৰ গাঁৱৰ ষ্টাইল কলপাততে কাটিম কলপাততে খাম চব কলপাততে হ'ব এইফালে আছে জলকীয়া শুকান জলকীয়া পূৰা মানে এইবোৰ কেৰাহীত খৰমাই আনিছোঁ এতিয়াৰ পূৰা টান টান হৈছে দেখিছেনে পানী অকণমান দি আৰু মজা হ'ব এইফালে আছে নিমখ এতিয়া কটা আৰম্ভ কৰোঁ হ'লেও পাৰিলে মানে নতুন চেনেল যিহেতু ছাবস্ক্ৰাইবটো কৰি দিয়ক নতুন চেনেল মানে উদ্বোধনটো কৰি দিছোঁ টেঙাই এনেকুৱা দিনত এনেকুৱা বস্তু খাব লাগে বতৰ ফল বতৰত খালেহে অকণমান শক্তি হৈ থাকিব আজিকালি মানে গাঁৱতো এইবোৰ বস্তু পাবলৈ নাইকিয়া হৈ গৈছে লাহে লাহে কমি গৈছে মানুহে গছবোৰ কাটি কাটি ঘৰ বনাব ধৰিছে এতিয়া উদ্বোধন কৰি দিছোঁ আমাৰ তিলক NC চেনেলটোৰ নাম ये होता है टोपी এইবোৰ দেখিলে মানে খাওঁ খাওঁ লাগি থাকে এইটো কটা ষ্টাইলটো অলপ বেলেগ মানে জোলকা কিহা ইচ্ছা জয় ৰাম বোলা এই বোলে আহিছে বোলে পটক কেনে চেয়া চাই লয় অ ইমান টান নে ফালি দিম মই ভাল পাওঁ আৰু এইবোৰ মানে বস্তু দেখিলে খাওঁ খাওঁ লাগি থাকে জলকীয়া চলিকা দি খাবলৈ কেনেকুৱা মজা লাগিব নিমখৰ লগত মিঠা এতিয়া জল্দি জল্দি চব উলিয়াওঁ ইয়াত নিমখ জলকীয়া সানো খাওঁ তাৰপিছত এইটো হৈছে মানে হোলাং টেঙা এইটো কালাৰটো চাওক বগামূৰীয়া আৰু এইটো চাওক হালধীয়া এইটো বেছিকৈ মিঠা এইটো টেঙা টেঙাই মিঠাই মিক্স হ'ব এইফালে নিমখ আহিব জলকীয়া আহিব পূৰা বোলে এইবোৰ চাগে আমাৰ ঘৰত নিজৰ ঘৰত টেঙা খাম বুলি ভাবিছোঁ মানে এই গুটিবোৰ পচাই পচাই সেইকাৰণে ইয়াত থৈ দিছোঁ জমাটো উৰি গৈছে পূৰা ৰস আছে আৰু এইফালে চাই লওক মানে কিমান টেঙা হৈ গ'ল দেখিছে ইমান হৈ গ'ল এইটো এনেকৈ এইটো কাৰণে গুচাই লৈছোঁ এই বগা বগাবোৰ যদি টেঙাত মিক্স হৈ যায় নহয় খাবলৈ মানে তিতা তিতা লাগি যায় একো সা সোৱাদ নথকা লিখা হয় বগাবোৰ অলপো পৰিব নালাগে তেতিয়া মজা লাগে খাই ৱাও এতিয়া ধুনীয়াকৈ গুচাই লওঁ টেঙা দেখিলে মানে জিভা পানী ওলাই থাকে টেঙা বস্তুটো এনেকুৱা মুখখন বোন্দা মাৰিহে গুচাই আছে দেই তেনেকৈ এনেকৈ গুচাব নোৱাৰো বুঢ়াই সেইটো বুককৈ পৰি যাব এই এইবোৰ নকৰিবি এইবোৰ গুটি কাৰোবাক লাগিলে নিব পাৰে হাতবোৰ মানে কাৰোবাৰ যদি লেতেৰা হৈ থাকে মানে ইয়াত চফা হৈ যায় আৰু এইফালে চাই লওক টেঙা কাটি ৰেডি হৈ গ'ল ইমানে কাটিছোঁ যিহেতু দুটা মানুহ বৰ এগাল কাটি ল'লে গোটেইখন এঠানি হ'ব এইটো খাম অকল ৰসটো এইটো মানে গিলাচত পূৰা চেপি খাম ধুনীয়াকৈ এতিয়া এইবোৰ জলকীয়া নিমখ দি দিওঁ চব শুকান জলকীয়া দেখিবলৈ বহুত পুৱে এতিয়া গুচাই আছোঁ দুটামান আঙুলিত পৰিলেই এইফালে এতিয়া সানি থকা আছে জলকীয়া বৰ টেঙা আৰু হোলাং টেঙাত চাই লওক শুকান জলকীয়া পাৱাৰটো এতিয়াহে ওলাব এনেকৈ ইয়াত ৰস আছে ন এই ৰসটো তেনেকৈ তিয়াই লৈ তাত দি দিবলৈ আৰু এই ৰসটো খাবলৈ বহুত টেষ্ট হ'ব ৱাও ক'ত আনিবলৈ ক'লে আৰু ক'লে ডেঞ্জাৰ চব কথা মানে ক'ব নোৱাৰিতো এইটো মনৰে মাজতে কি মনৰ মাজত মানে ভাবি থকা হয় কৈ দিয়া নহয় ইয়াত এতিয়া নিমখ পৰি যাব
এইফালে ভাগ কৰি হৈ গ'ল চাই লওক এইভাগ ই পূৰা দবালেই এইফালে মোৰ এইফালে আপোনালোকৰ যদি খাব পাৰে মানে খাওক দিলোৱে তেনে ওচৰত থকা হ'লে এতিয়া কেনেকৈ দিমগৈ এনেকুৱা বোলে ছিষ্টেমটো আহি গ'ল এনেকৈ মোবাইলত দি দিলে জেগাত পাই যায় এতিয়া ৰখিবলৈ সময় নাই খাবলৈ মজা কেনেকুৱা লাগিছে জলকীয়াটো বহুত পৰিছে জলকীয়াবোৰ চব পেটত পৰিবগৈ গৈ ইমানকৈ খাব নোৱাৰি তিতি গ'ল ন শুকান জলকীয়া তিতি গ'লে মানে বহুত পৰে এইফালে জলকীয়া কিমান হৈ গ'ল চাওক গোটেই সোপা দি দে কৈছে এইফালে থৈ দিছোঁ আৰু মই গম পাওঁৱেই মানে এনেকুৱা হ'ব বুলি বেয়া পৰিছে খাটাৰনাক হলৌ দিছে আৰু এই ভিডিঅ'টো ইমানে সামৰিলোঁ বাই বাই আৰু যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি দিয়ক নতুন চেনেল যিহেতু